কবিতাৰ শিৰোনামা। কবিতা লিখি লিখি ভাগৰি পৰা নাই মই। কবিয়ে হেনো কয়, গানেই কবিতা, কবিতাই গান। শ্ৰোতাই কয় কবিৰ ভাষা বৰ সাৱলীল, কিন্তু বুজিবলৈ জটিল। মই কবিও নহয়, শ্ৰোতাও নহয়, কবিৰ কোনো ঠিকনা নাই। নিস্বাৰ্থ মনে সঁপি দিয়ে অনুভৱৰ পথাৰ, সিঁচি দিয়ে শব্দৰ কঠীয়া, আৰু শব্দৰ কঠীয়াবোৰ পূৰঠ হ'বলৈ অপেক্ষা কৰে। কবিৰ কোনো ভাষা নাই, তথাপি ভাষাৰ ভঁৰালৰ মাজত ডুবাই ৰাখে। নীলা আকাশলৈ চাই তৰা গণিব নোৱাৰে কবিয়ে, মাথো সাগৰৰ নীলা পানীৰ দৰে বৈ যায় হৃদয়ৰ মিঠা আৱেগ অনুভূতিবোৰ। এয়াই যেন কবিতাৰ শিৰোনামা।